আপোনালোকে চাই আছে কবিতা মালা। যদিহে আপুনি প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটি প্ৰেছ কৰি দিব। চাৰিআলিত আড্ডা দিয়া ল'ৰাকেইটা। সিহঁত আসক্ত, সিহঁত উন্মাদ, সিহঁতে ভাল পায় চিগাৰেটৰ ধোঁৱা, সিহঁতে চিনি পায় ৰেড ৱাইনৰ ব্ৰেণ্ড। নিশাচৰ সিহঁত, মাতাল হৈ সমাজত নিষিদ্ধ কথাৰ সোৱাদ লৈ চাৰিআলিত আড্ডা দিয়ে সিহঁতে। বহুতেই দেখিছে, বহুতেই শুনিছে, কেউজনে বুজিব চেষ্টা কৰিছে। কোনোৱে চিগাৰেটৰ গোন্ধ সহিব নোৱাৰি নাকত সোপা দি পাৰ হৈছে, কোনোৱে মুখ বিকটাই কেৰাহীকৈ চাইছে। তাৰেই মাজৰ কোনো এজন ভদ্ৰ নাগৰিকে মাক দেউতাকৰ সংস্কাৰৰ ওপৰত প্ৰশ্ন কৰিছে। ঠিকেই, সিহঁত উন্মাদ, সিহঁত মুক্ত বিহংগ, সিহঁতে ভাল পায় নতুনত্বক। তাৰেই মাজৰ XYZ ল'ৰাকেইজনে সিদিনা ডাইনী সন্দেহক ৰুধিব বিচাৰিছিল। সিহঁতে হেনো মাতাল, সিহঁত হেনো বেকাৰ, এনেবোৰ টেগ দি আঁতৰাই পঠিওৱা হৈছিল সিহঁতক। কোনো ABC চুবুৰীত আয়োজিত সভাই সমিতিয়ে কিয় স্থান দিয়া নহয় সিহঁতক, কিয় লোৱা নহয় সিহঁতৰো পইণ্ট অফ ভিউ। মনত ৰাখিব, প্ৰতিটো চাৰিআলিৰ আড্ডাত কেৱল নিষিদ্ধ কথা নচলে। সিহঁতে বিচাৰে পৰিৱৰ্তন, কিছু সৃষ্টিশীল, কিছু নতুনত্ব। কেতিয়াবা আহৰি হ'লে বহিবচোন খন্তেক সিহঁতৰ আড্ডাত। আপুনি ভবাৰ দৰেই প্ৰতিটো মডাৰ্ণ চিন্তাই অপৰিণত নহ'বওতো পাৰে। আপুনি জানেনে সেই আড্ডাৰ কেইজন ল'ৰাই নাৰী শক্তিৰ ওপৰত কবিতা লিখে? কেইজন ল'ৰাই পদপথৰ কুকুৰকেইটাক ঘৰ দিব বিচাৰে? কেইজন ল'ৰাই স্বৰচিত গীতবোৰ কেৱল বন্ধ কোঠাতহে গায়? কেইজন ল'ৰাই সেই আসক্তিবোৰ এৰিব খুজিও মাথো উপায় বিচাৰি নাপায়? সিহঁতেও পঢ়ে কবিতা, নীলিম কুমাৰৰ পৰা হিমাংশু প্ৰসাদ দাসলৈ। জীৱন জিন্দাবাদ বুলি সিহঁতেও কয়। গঢ়িব বিচাৰে সমাজখনক, মাথো সৃষ্টিশীল কিছু নতুন ষ্টাইলেৰে। ইয়াত আপত্তি কিহৰ? কোনো ৰাজহুৱা সভাত ডিছকাছ হোৱা কথাবোৰ সিহঁতেও আলোচনা কৰে। যোৱা 6 মাহৰ পৰা কেঞ্চাৰত ভুগি থকা মানুহজনক সিহঁতেও সহায় কৰিব বিচাৰে। ইয়াত আপত্তি কিহৰ? এলকহল, চিগাৰেট, গুটখাক পাহৰি সিহঁতৰ মনত অন্তৰ্নিহিত কথাবোৰক প্ৰাধান্য দিবচোন কেতিয়াবা। সিহঁতেও সমাজ গঢ়িব, সিহঁতেও কবিতা লিখিব। চাওঁতে চাওঁতে আসক্তিবোৰ পাহৰি সিহঁতেও সজাগতা আনিব। প্ৰয়োজন মাথো আপোনাৰ সঁহাৰিৰ। ইয়াত আপত্তি কিহৰ? মনত ৰাখিব, প্ৰতিটো চাৰিআলিৰ আড্ডাত কেৱল নিষিদ্ধ কথাই নচলে।